মিনতি তুমি মোক ক্ষমা কৰি দিয়া মিনতি মই বহুত চেষ্টা কৰিও তোমাক মই ভাল কৰিব নোৱাৰিলো মিনতি ভগৱান তুমি মোক কি পৰীক্ষাত পেলালা ভগৱান সৰুতে মই মা দেউতাক হেৰুৱালো এতিয়া এই বৃদ্ধ বয়সত মোৰ একমাত্ৰ জীৱন সংগিনী মিনতিকো তুমি কাঢ়ি নিব খুজিছা ভগৱান এয়া তোমাৰ কেনে বিচাৰ ভগৱান আপুনি দুখ নকৰিব ভগৱানৰ ইচ্ছা ইমান দিন আপোনাৰ লগত কাৰ সৌভাগ্য মোৰ আছিল ইমান দিনে থাকিব এতিয়া হয়তো মোৰ সেই যে ঠাইত যাত্ৰা টিকট কাটিছোঁ তাক এৰি অচিন দেশলৈ যাব লাগিব তুমি কি কৈছা মিনতি তুমি মোক নিঠুৰুৱা কৰি গুচি যাব নোৱাৰো মিনতি ইচ্ছা মিনতি কোনে ৰাখিব মোৰ সময় বৰ চকী হৈ আহিছে মিনতি কান্দিব মোক বিদায় দিয়ক মোক বিদায় দিয়ক বোপা প্ৰীতম কলৈ গলি তোর মাই মৃত্যু যন্ত্রণা ছটফটায় আছে মিনতি মা প্ৰীতম বোৱাৰী মোক প্ৰতিশ্ৰুতি দিয়া কোৱা দেউতাৰে ভালে ৰাখিবা নধৰণৰ অশান্তি নিদিবা কিহৰ বোৱাৰী প্ৰীতম মা মই কথা দিলোঁ মা দেউতাক আমি ভালদৰে চাম মা মই প্ৰতিশ্ৰুতি দিছোঁ মা এতিয়াহে মই শান্তিৰে মৰিব পাৰিম মিনতি 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 মাজনী কোন ও মা মাজনী ভালে আছানে ভালে আছো ভালে বা ভিতৰলৈ ইমান ভাল লাগিছে তোমালোকক ইমান দিনৰ মূৰত বহা তোমালোকে বহা মই মানে ক'ব পৰা নাই ফূৰ্তিত তুমি যে আহিবা মোকতো এবাৰ ক'ব পাৰিলা হয় মইতো গাড়ী পঠাই দিলোহেঁতেন ন নহয় মাজনী মই ইয়ালৈ আহোঁ বুলি অহা নাই নহয় মই বেলেগ এঠাইলৈহে আহিছোঁ ভালে কৰিলা দিয়া মা এই বুঢ়াটোৰ খবৰনো কি নক'ব আৰু আছে আৰু একদম বৰি হৈ গৈছে জানেনে মই বৃদ্ধ আশ্ৰমতে থৈ দিবাকে তাকেই কৰিব লাগিব যে মা মই তোমালোকৰ কাৰণে অলপমান খোৱা যোগাৰ কৰোঁগৈ জোন তহঁতি বহ দেই বহাচোন মা দেই অলপমান মই যোগাৰ কৰোঁগৈ খোৱা হেৰি কলাইনো কাৰণলো মাতিলেও সময়মতে নাপাওঁ এই সংসাৰখনৰ মোৰ কি যে অশান্তি নহয় কিয়নো মাতিছিলা কোৱাচোন কিয়নো মাতিম আৰু বহি বহি খোৱা আৰু আড্ডা মৰা বাপেৰে যেনেকা পুতৰেও যেনেকা অঞ্জলি মামা ককা ভোক লাগিছে ভাত দিয়া কি দৰদ যোৱা ভাত লৈ যাবলৈ কোৱাহি ওকে মা অঞ্জলি হঠাৎ দেউতাৰ প্ৰতি তুমি হৈছে সেইবোৰ আকৌ চোৱা অঞ্জলি তুমি মাক দিয়া প্ৰতিশ্ৰুতি ইমান সোনকালে যে পাহৰিবা
খবৰদাৰ মোৰ লগত বেছি তৰ্ক দি থাকিলে মই কিন্তু এখন সংসাৰ জুই লগাই দিম বোৱাৰী এয়া কাহি ককা বোপা মায়ে যে তোমাক বেলেগ বেলেগকৈ ভাত খাব দিয়ে কিয় ককা সেয়া তুমি নুবুজিবা বোপা নুবুজিম মানে তুমিতো আমাৰ লগত ডাইনিঙত বহি একেলগে ভাত খাব পাৰা একো নহয় বোপা মই এতিয়া বুঢ়া হ'লো নহয় মই ডাইনিঙত একেলগে খাব নোৱাৰোঁ বুজিছো এতিয়া মানে মানুহ বুঢ়া হ'লে বেলেগকৈ খাব দিব লাগিব ঠিক আছে তুমি বৰ ভাল মই যাওঁ দে ককা এতিয়া ভাত পানী নোখোৱাকৈ কলৈ গৈছিলে বাবা অ মা মানুহ বুঢ়া হ'লে বেলেগকৈ খাব দিয়ে নেকি মই আজিহে গম পালোঁ মানে তোক কোনে ক'লে নাই কোনেও কোৱা নাই এবছৰ ধৰি দেখিহে আছো ককাক যিহঁতে বেলেগ বেলেগকৈ খাব দিয়ে কিয় ৰিকি তুমি সৰু ল'ৰা তাক ক'ত খাব দিব লাগে সেইটো তুমি মোক শিকাব নালাগে সঁচা কথা ক'লে খং কিয় কৰা না ৰিকি অঞ্জলি তুমি তুমি ঋষিক মাৰিব পাৰিলা কিন্তু একো অন্যায় কথা কোৱা নাই মাত্ৰ তুমি কৰা ভুল ই আঙুলিয়াই দিছে তাতো মই তোমাৰ আগতে কিমান ভাগ ৰবা ৰিকি সৰু ল'ৰা তাক শাসন কৰা মোৰ কৰ্তব্য তাক শাসন কৰাৰ আগতে তুমি কৰা তোমাৰ ভুলবিলাক শুধৰাবলৈ চেষ্টা কৰা বুজিছা মা মই সঁচা কথাটোৱে কৈছো মোক মাৰা কোনো অভ্যাস নাই যিটো বাস্তৱ এই বাস্তৱটো তোমালোকে মোক শিকাইছা যেতিয়া তোমালোকে বুঢ়া হ'বা তেতিয়া মই তোমালোকক ককাৰ দৰে খাব দিম তেতিয়া কেনে লাগে তোমালোকে বুজি পাবা বোপা ডাঙৰক তেনেকৈ ক'ব নাপায় ভগৱানৰ পিছতে হৈছে মা দেউতা তেওঁলোকক সদায় সন্মান কৰিব ঋষি মই ফোনটো তুমি বহুত ডাঙৰ কথাটো ক'লা মই ভবাই নাছিলোঁ আমিও যে এদিন বুঢ়া হ'ম বুলি দেউতা মোক ক্ষমা কৰি দিয়ক দেউতা মই বহুত ডাঙৰ ভুল কৰিলোঁ মোক ক্ষমা কৰি দিয়ক দেউতা ককা মাক ক্ষমা কৰি দিয়া ককা